বহুত হৈছে, বহুত ডাঙৰ এক্সিডেণ্ট বুলিও ক'ব নোৱাৰে, ইমান সৰু বুলিও ক'ব নোৱাৰে। এতেও গৈছে এতে গৈছে হাতত, তাৰপিছত মুখততো এইগিলাখান চাক কি অৱস্থা হৈছে, বিষ গোটাই। আকৌ খাবা পাৰাই নাই বৰ্তমান। মই পৰহি ভিডিঅ' এটা দি উঠিছিলোঁ, সেইটোত বহুত ছাবস্ক্ৰাইবাৰ আছিল। তাৰে পিছত যোৱাকালি দিম বুলি ভাবিলোঁ, কিন্তু মোৰ মোবাইলটো বেয়া হৈ থাকিল পৰহি ৰাতিয়ে মোৰ এক্সিডেণ্টটো হৈ গৈছে গাইছ। এতিয়া বৰ জ্বালা পাই আছোঁ মই। আপোনালোকে দেখিছে এটা চকু চাক কেনেকুৱা হৈছে মোৰ, এটাতো মেলিবই পৰা নাই ন। এনেকৈ কৈছোঁ গাইছ, অলপমান ছাপোৰ্ট কৰি দিব প্লিজ। তথাপি মই ইউটিউব চেনেল ভিডিঅ' দিব এৰা নাই গাইছ, এনেকৈ বনাই আছোঁ। প্লিজ অলপমান চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ গাইছ। হ'ব দিয়ক আজিলৈ, থেংক ইউ। ভিডিঅ'টো চাব, ভাল লাগিলে এটা কমেণ্ট কৰিব আৰু কিবা চকুৰ কৰিব আৰু গাইছ, যি কৰে। আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব, 1K হ'ব আৰু মোৰ বেছি নাই।